নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আৰু কেইটামান নতুন শব্দৰ সৈতে আপোনালোকক স্বাগতম। ভিজিবল মানে হৈছে দৃশ্যমান। ইনহেৰেণ্ট অন্তৰ্নিহিত বা সহজাত। এক্সট্ৰেনিয়াছ মানে হৈছে বহিৰাগত। কোহেৰেণ্ট মানে হৈছে সুসংগত। ইনকোহেৰেণ্ট মানে হৈছে অসংলগ্ন বা অপ্ৰাসংগিক। পেনচিভ মানে হৈছে চিন্তাত মগ্ন। ইৰেচনেল মানে হৈছে অযুক্তিকৰ। ষ্টিডফাষ্ট মানে হৈছে দৃঢ় বা অবিচল। ছুপাৰফ্লুৱাছ মানে হৈছে অতিৰিক্ত বা দৰকাৰতকৈ বেছি। ইণ্টেন্স মানে হৈছে তীব্ৰ। ট্ৰেনজিয়েণ্ট মানে হৈছে ক্ষণস্থায়ী। ষ্টাৰ্টলিং মানে হৈছে চমকপ্ৰদ। এণ্ট্ৰাষ্টেড মানে হৈছে অৰ্পিত। এবমিনেবল মানে হৈছে ঘৃণনীয় বা জঘন্য। ডিলেক্টেবল মানে হৈছে মনোৰম বা সুস্বাদু। ডিটেষ্টেবল মানে হৈছে ঘৃণনীয়। এপ্ৰপ্ৰিয়েট মানে হৈছে উচিত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।